নমস্কাৰ মই শিবলী এই ভিডিওত মই কোনো ধৰণৰ সাবস্ক্ৰাইব কৰিব নকও কোনো লাইক কৰিব নকও এই ভিডিওবোৰ এতিয়াৰ পৰা যিমান কিটা কৰোনা ভাইৰাছৰ ওপৰত ভিডিও বনাম সকলোখিনি আপোনালোকৰ জনহিতাৰ্থে প্ৰচাৰ কৰিম অকল আপোনালোকক শেয়াৰ কৰিবলৈ কম তো আহক ভিডিওটো আৰম্ভ কৰো আজিৰ এই ভিডিওত আপোনালোকক মই দেখাম হাত কেনেকৈ ধুব লাগে আৰু মাস্ক ডিসপোজেবল মাস্ক কেনেকৈ পিন্ধিব লাগে এটো বহুতে ভুল কৰে পিন্ধিবলে যাৰ ফলত মই এটো এৱাৰনেছৰ কাৰণে এই ভিডিওটো বনাই আছো তো আহক ভিডিওটো আৰম্ভ কৰো ডিসপোজেবল মাস্ক পিন্ধাৰ আগতে আপোনাৰ হাতখন ষ্টেৰাইল কৰি লব তাৰ বাবে আপুনি যিকোনো স্যানিটাইজাৰ ইউজ কৰিব পাৰিব এটো মই বনোৱা স্যানিটাইজাৰটো ইউজ কৰিম মই বনোৱা স্যানিটাইজাৰটো ঘৰত বনোৱা স্যানিটাইজাৰটো ইউজ কৰিম তে মই হাতখন ষ্টেৰাইল কৰিলো হাতখন এটো ডিসপোজেবল মাস্ক হয় এটো দুটা হেই কালাৰ থাকে এটা গ্ৰীন কালাৰ নহলে ব্লু কালাৰ আৰু হোৱাইট কালাৰ মানে হোৱাইট ভিতৰৰ সাইডে থাকিব ব্লু নহলে গ্ৰীন থাকে তো এটো আপোনালোকে জানি লব ব্লু নহলে গ্ৰীন কালাৰটো বাহিৰত থাকিব আৰু হোৱাইটিশ কালাৰটো ভিতৰ সাইডে থাকিব ভিতৰ ফালে থাকিব তো আপোনালোকে এটো এনেকে ধৰিব মাস্কটো এনেকে ধৰি আপোনালোকে এটো এনেকে ধৰিব কিছুমানে ইয়াতে ধৰে তাতে ধৰে মাজত ধৰে তেনেকে নহয় আপুনি এনেকে ধৰি এনেকে লগাই ধুনিয়াকে এনেকে কাণত লগাই দিব লগাই দি আপোনাৰ এইখিনি চাওক এইখিনিত এটা মেটেল দিয়া থাকে মেটেলটো আপোনাৰ নিজৰ নাকৰ হিচাপে এনেকে আপুনি ধুনিয়াকে মিলাই লব যাতে এয়াৰ টাইট হয় ইফালদি যাতে বতাবোৰ ওলাই যাব নোৱাৰে সোমাব নোৱাৰে আৰু এইখিনিত আপোনালোকে বহুত কেটা ইয়াতে তিনিটা মান আপোনাৰ ফাজ দিয়া আছে হেতু আপুনি এনেকে নমাই দিব লাগে এটো হল ডিসপোজেবল মাস্ক পিন্ধাৰ নিয়ম আৰু এটো খুলিবলে আপুনি এতিয়া ইয়াতে ধৰিব তাতে ধৰিব তেনেকুৱা নহয় আপুনি এইখিনি ধৰিব এইখিনি ধৰি এটো উলালে আৰু এফালেও সেম এইখিনি ধৰিব এইখিনি ধৰি উলাব আৰু এটো যদি আপোনাৰ তাত ডিসপোজ কৰাৰ ব্যৱস্থা আছে তেতিয়ালে ডিসপোজ কৰিব নহলে আপোনাৰ এতিয়া যেহেতু এই মাস্কৰ অভাৱ তেতিয়ালে আপুনি এটো ৰদত থৈ দিব পাৰে ৰদত থৈ এটো আল্ট্ৰাভায়োলেটত মানে হুকাব দিব পাৰে তাৰ পাছত আকৌ সেম আপুনি ইউজ কৰিব এটো আপুনি যদি ডিসপোজ কৰে তেতিয়ালে ডিসপোজ কৰিব আকৌ হাতখন আপুনি যিকোনো স্যানিটাইজাৰে আপুনি হাতখন ষ্টেৰাইল কৰিব তো আহক এতিয়া হাত কেনেকৈ ধুব লাগে হাত ধোৱাৰ নিয়মটো জানি লওক হাত ধুবলে আপুনি যিকোনো ধৰণৰ সাবুন বা হ্যান্ড ওয়াশ ইউজ কৰিব পাৰে তো মই এতিয়া এইটো হ্যান্ড ওয়াশ ইউজ কৰিম তো ইয়াৰ মই দেখুৱাম আপোনালোকে কেনেকৈ ধুব লাগে যেহেতু এতিয়া WHO ৰ মতে 20 সেকেন্ডছ লৈকে হাতখন ধুব লাগে তো আপুনি 20 সেকেন্ড লৈকে ধুব প্ৰথমতে আপুনি নলটো খুলিব বেছি স্পিড পানী পৰিব নিদিব যাতে পানী বেছি ওয়েষ্ট নহয় আপুনি হাতখন অকমান তিয়াই ললে দেন আপুনি হ্যান্ড ওয়াশটো লব এনেকে হ্যান্ড ওয়াশটো ললে লোৱাৰ পাছত এনেকে প্ৰথমতে এনেকে কৰিলে এনেকে কৰাৰ পাছত এনেকে কৰিব এনেকে কৰিব কৰিলে তাৰ পাছত এনেকে কৰিব এনেকে কৰি এনেকে মানে নখবোৰ যাতে সফা হৈ যায় এনেকে কৰিলে তাৰ পাছত এনেকে তাৰ পাছত এনেকে তাৰ পাছত এনেকে ধুব তাৰ পাছত আপুনি হাতখন ধুই দিব হাতখন ধুই দিয়াৰ পাছত আপুনি নলটো
এনেকৈ বন্ধ কৰি দিব মানে হাতেদি ডাইৰেক্ট টাচ নকৰিব এতিয়া বন্ধ হৈ গ'ল তো এইখিনি এডজাষ্ট কৰিব লাগে এতিয়া আপুনি ডাইৰেক্ট আপোনাৰ হাতত যদি টিস্যু আছে টিস্যু পেপাৰ তেতিয়াহ'লে টিস্যু পেপাৰেদি আপুনি মচি দিব নহ'লে আপোনাৰ যদি শুকান ভাল কাপোৰ আছে গামোচা আছে তেতিয়াহ'লে গামোচা নহ'লে টাৱেল দি মচি ল'ব কিন্তু একেটা টাৱেল বাৰে বাৰে ইউজ কৰি নাথাকিব